নমস্কাৰ বন্ধু বান্ধৱীসকল চাওঁতে গুণোৎসৱ 2022 ইতিমধ্যে আহি পালেহি অহা 11 মে'ৰ পৰা অসমৰ 11খন জিলাত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হ'ব আৰু তাৰ কাৰণে পূৰ্ণগতিত কাম-কাজ অব্যাহত আছে গতিকে এই গুণোৎসৱ সম্পৰ্কীয় অতি গুৰুত্বপূৰ্ণ এখন চেকলিষ্ট আমি আপোনালোকৰ মাজলৈ আজি লৈ আহিছোঁ আমি কি ডাটা বা কি ডকুমেণ্টছ আমি সেইদিনা গুণোৎসৱৰ কাৰণে আমি ৰেডি ৰাখিব লাগিব এক্সটাৰ্নেল ইভ্যালুৱেটৰ অহাৰ দিনা আমি ৰেডি ৰাখিব লাগিব সেই বিষয়ে আজি মই আপোনালোকক জনাবলৈ ওলাইছোঁ তেতিয়াহ'লে বলক পলম নকৰি আজি আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টি আৰম্ভ কৰোঁ চেকলিষ্ট দ্য ৰেজিষ্টাৰ্ছ এণ্ড ডাটা টু বি মেইনটেইন এট স্কুল লেভেল ফৰ গুণোৎসৱ নাম্বাৰ 1 SMC মেম্বাৰ্ছ ডিছপ্লে ইন চাৰ্ট নাম্বাৰ 2 মাডাৰ গ্ৰুপ মেম্বাৰ্ছ ডিছপ্লে ইন চাৰ্ট অৰ্থাৎ SMC মেম্বাৰ আৰু মাডাৰ গ্ৰুপৰ মেম্বাৰবিলাকৰ নাম ডিছপ্লে হৈ থাকিব লাগিব চাৰ্টত দেখাকৈ আমি আঁৰি থ'ব লাগিব নাম্বাৰ 3 ষ্টুডেণ্টছ কোভড ডিছপ্লে ইন চাৰ্ট ঠিক তেনেকৈ ছাত্ৰ সংসদৰ সদস্যসকলৰ নামো আমি দেখা পোৱাকৈ ডিছপ্লে হোৱাকৈ আমি আঁৰি থ'ব লাগিব নাম্বাৰ 4 ডিজাষ্টাৰ মেনেজমেণ্ট প্লেন DMP নাম্বাৰ 5 স্কুল ডেভেলপমেণ্ট প্লেন SDP নাম্বাৰ 6 ছ'চিয়েল অডিট নাম্বাৰ 7 ৱাটাৰ টেষ্টিং গুৰুত্বপূৰ্ণ এইটো ৰিপৰ্টটো আমাক লাগিব নাম্বাৰ 8 SMC প্ৰচিডিং নাম্বাৰ 9 চাৰ্ট অন অবজাৰভেশ্যনেল ডেজ ডিছপ্লে ইন চাৰ্ট এইটো আমাক ডিছপ্লে ইন চাৰ্টত লাগিব অবজাৰভেশ্যনেল ডে অৰ্থাৎ উদযাপন কৰিবলগীয়া দিনসমূহৰ তালিকা আমাক চাৰ্টত আমি ডিছপ্লে হোৱাকৈ আমি আঁৰি থ'ব লাগিব নাম্বাৰ 10 ফটো এলবাম বুলি কওঁতে আমাৰ বিদ্যালয়ৰ উদযাপন কৰা দিনসমূহৰ যিবিলাক ফটো সেই ফটোবিলাক আমি এটা এলবামত আমি ৰাখিব লাগিব আৰু সেইদিনা আমি সেই এলবামটো ৰেডি কৰি ৰাখিব লাগিব যাতে এক্সটাৰ্নেল ইভ্যালুৱেটৰে বিচাৰিলে আমি সেইটো দেখুৱাব পাৰোঁ নাম্বাৰ 11 টিচাৰ্ছ ফটো ডিছপ্লে ইন চাৰ্ট এইটো নিশ্চয় সকলোৰে আছে শিক্ষয়িত্ৰীৰ ফটোবিলাক চাৰ্টত ডিছপ্লে হৈ আছে নাম্বাৰ 12 ৱাল মেগাজিন নাম্বাৰ 13 লাইব্ৰেৰী বুক ৰেজিষ্টাৰ নাম্বাৰ 14 লাইব্ৰেৰী বুক ইছ্যুড ৰেজিষ্টাৰ্ড অৰ্থাৎ লাইব্ৰেৰী বুকৰ দুটা বহি লাগিব এটা হ'ল কোন ছাত্ৰ ছাত্ৰীয়ে লাইব্ৰেৰী বুক লৈছে তাৰ এটা সুকীয়া বহি আন এটা বহি আমি আমাৰ কিতাপ কিমানকেইখন কিতাপ আমাৰ লাইব্ৰেৰীত আছে সেই নামবিলাক আমি চিৰিয়েলি আমি তাত মেইনটেইন কৰিব লাগিব নাম্বাৰ 15 কেছ বুক অফ SSA MDM এটচেট্ৰা নাম্বাৰ 16 লেজাৰ অফ SSA MDM এটচেট্ৰা নাম্বাৰ 17 ফাণ্ড ৰিচিপ্ট ৰেজিষ্টাৰ অফ SSA এণ্ড MDM এটচেট্ৰা MDM অৰ্থাৎ মিড ডে মিলৰ নাম্বাৰ 18 চেক ইছ্যু ৰেজিষ্টাৰ নাম্বাৰ 19 প্ৰচিডিং ৰেজিষ্টাৰ নাম্বাৰ 20 ছ'চিয়েল ষ্টক ৰেজিষ্টাৰ নাম্বাৰ 21 লিভ ৰেজিষ্টাৰ নাম্বাৰ 22 ফিক্স এছেটছ ৰেজিষ্টাৰ ফিক্স এছেট বিদ্যালয়ৰ কি ফিক্স এছেট আছে তাৰ এখন ৰেজিষ্টাৰ লাগিব নাম্বাৰ 23 আপডেট পাছবুক নাম্বাৰ 24 এক্সপেণ্ডিচাৰ ভাউচাৰ্ছ ইন গাৰ্ড ফাইল নাম্বাৰ 25 গাৰ্ড ফাইল ফৰ লেটাৰ ৰিচিভ ফ্ৰম DMON BMO নাম্বাৰ 26 TLM ৰেজিষ্টাৰ নাম্বাৰ 27 পে'মেণ্ট ৰেজিষ্টাৰ নাম্বাৰ 28 অডিট ৰেজিষ্টাৰ নাম্বাৰ 29 ডোনেশ্যন ৰেজিষ্টাৰ নাম্বাৰ 13 আপডেশ্যন অফ ইভেলুৱেশ্যন ৰেজিষ্টাৰ নাম্বাৰ 31 আপডেশ্যন অফ ষ্টুডেণ্ট প্ৰগ্ৰেছ কাৰ্ড আৰু নাম্বাৰ 32 ইনস্পেকশ্যন ৰেজিষ্টাৰ অৰ্থাৎ আমাক 32 প্ৰকাৰৰ ৰেজিষ্টাৰ বা ডাটা আমি মেইনটেইন ৰাখিব লাগিব ৰেডি কৰি ৰাখিব লাগিব গতিকে বন্ধু বান্ধৱীসকল এইটো নিশ্চয় এটা আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' গতিকে ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ গতিকে বন্ধু বান্ধৱীসকল পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাই মোৰ এই চমু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ